এটা দিছিলোঁ ভিডিঅ'টো অকণমান লগাই দিছোঁ আৰু তাত মই কৈছিলোঁ মানে যে ল'ৰাখিনি বোৱাৰী লাভাৰ বুলি কোৱা হয় ঠিকে আছে কিন্তু বিয়া পতা পুৰুষসকলেও কিয় বোৱাৰী ভাল পায় তো তাত এজনে ধুনীয়া কমেণ্ট এটা দিছে আৰু মোক কৈছে প্লিজ ভিডিঅ' এটা বনাই দিবা আৰু মই সেইকাৰণে বনাই দিছোঁ বাৰু তেওঁ কৈছে শুনা তোমালোক কিছুমান বোৱাৰী আছে বিয়া হোৱাৰ পিছতো নিজকে সজাই পৰাই ইমান ধুনীয়াকৈ ৰাখে তো তেহেঁতক ভাল লাগে সেইকাৰণে ভাল পাবলৈ মন যায় আমাৰ গৰাকী যিহে যেনেকৈহে থাকে তো ক'বই নালাগে আৰু তো তাততো ভাল পোৱাৰ ভাৱটো আহিব লাগিব আৰু বোলে নাইটিটোৰ বাদে একো সাজি কাচি নাথাকিলে একাংশ বোৱাৰীৰ বিপদ হ'ব পাৰে অকণমান ষ্টাইল কৰি থকা বোৱাৰীখিনি যাতে বদনাম নাই তো তাকে আৰু দেই স্বামীয়ে কিয় অন্য নাৰীকে ভাল পায় কি ক'লে এগৰাকী বোৱাৰী অকণমান সাজি কাচি অকণ ধুনীয়া হৈ থাকিবা যাতে সেইবোৰৰ কাৰণে তেওঁ বেলেগলৈ চকু নাযায় আৰু আমি অকণমান ষ্টাইল কৰি থকা বোৱাৰীখিনি যাতে বদনাম নাই তো তাকে আৰু দেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' পৰকীয়া প্ৰেম হোৱাৰ কাৰণ বিচাৰি পাইছে এগৰাকী বোৱাৰীয়ে পত্নী সুন্দৰকৈ সাজি কাচি নাথাকিলে হেনো স্বামীয়ে অন্য নাৰীৰ কাষলৈ যায় শুনাই লৈছোঁ কি প্ৰসংগত কিয় ক'লে এনেকৈ মই কেইদিনমান আগত ভিডিঅ' এটা দিছিলোঁ ভিডিঅ'টো অকণমান লগাই দিছোঁ আৰু তাত মই কৈছিলোঁ মানে যে ল'ৰাখিনি বোৱাৰী লাভাৰ বুলি কোৱা হয় ঠিকে আছে কিন্তু বিয়া পতা পুৰুষসকলেও কিয় বোৱাৰী ভাল পায় তো তাত এজনে ধুনীয়া কমেণ্ট এটা দিছে আৰু মোক কৈছে প্লিজ ভিডিঅ' এটা বনাই দিবা আৰু মই সেইকাৰণে বনাই দিছোঁ বাৰু তেওঁ কৈছে শুনা তোমালোক কিছুমান বোৱাৰী আছে বিয়া হোৱাৰ পিছতো নিজকে সজাই পৰাই ইমান ধুনীয়াকৈ ৰাখে তো তেহেঁতক ভাল লাগে সেইকাৰণে ভাল পাবলৈ মন যায় আমাৰ গৰাকী যিহে যেনেকৈহে থাকে তো ক'বই নালাগে আৰু তো তাততো ভাল পোৱাৰ ভাৱটো আহিব লাগিব আৰু বোলে নাইটিটোৰ বাদে একো চিনিয়ে নোপোৱা হ'ল তো তোমালোকলৈ এটা অনুৰোধ বেচেৰাই বহুত দুখ কৰি কৈছে অকণমান কমচে কম মানুহজন আহিলে অকণমান সাজি কাচি অকণ ধুনীয়া হৈ থাকিবা যাতে সেইবোৰৰ কাৰণে তেওঁ বেলেগলৈ চকু নাযায় আৰু আমি অকণমান ষ্টাইল কৰি থকা বোৱাৰীখিনি যাতে বদনাম নাই তো তাকে আৰু দেই কৈছোঁ আৰু বাকী নামটো লিখি দিয়া নাই কিছুমানৰ পাৰ্চনেলি বিচাৰিলে বাৰু দেখুৱাই দিম নহ'লে আকৌ ঘৰত কাজিয়া হ'ব নহয় এণ্টাৰটেইনমেণ্ট ডেস্ক এণ্ড 24 আছাম